মাননীয় উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত যি NRC উন্নতিকৰণৰ কাম চলি আছে সেই প্ৰক্ৰিয়াক আমি বিশ্বনাথ জিলা কংগ্ৰেছে সমৰ্থন কৰি আহিছোঁ আৰু অহাকাইলৈ যি দ্বিতীয়খন তালিকা প্ৰকাশ হ'ব তাত কিছু লোকৰ নাম বাদ পৰি যাব পাৰে। তাৰ বাবে কোনো লোকে ভয় বা শংকাত ভুগিবলৈ প্ৰয়োজন নাই। তেওঁলোকে পুনৰ তেওঁলোকৰ নাম আবেদন কৰিব পাৰিব। গতিকে আৰু NRC প্ৰক্ৰিয়া কালিলৈ প্ৰকাশ হোৱাৰ লগে লগে যাতে কোনো ধৰণৰ অশান্তিকৰ পৰিৱেশ বা অপ্ৰীতিকৰ পৰিৱেশ কোনো লোক দল সংগঠনকে আদি কৰি সকলো ৰাইজে যাতে সৃষ্টি নকৰে তাৰ বাবে আমি বিশ্বনাথ জিলা কংগ্ৰেছে তেওঁলোকক আহ্বান জনাইছোঁ। ইতিমধ্যে আমি দেখিছোঁ যে কিছুমান ৰাজনৈতিক দলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে NRCৰ বিষয়ক লৈ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে। তেওঁলোকক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু ৰাইজকো আমি আহ্বান কৰিছোঁ যাতে এনে দল সংগঠনৰ কবলত পৰি ৰাইজে নিজৰ বাট হেৰুৱাই নেপেলায়। আমি সদৌ শেষত বিশ্বনাথ জিলা কংগ্ৰেছে ৰাইজক এই কথাই ক'ব পাৰোঁ যে এই কথাই আমি কওঁ যে কাৰোবাৰ নাম বাদ কৰি গ'লেও তেওঁলোকে কোনো ধৰণৰ ভয় বা শংকাত ভোগাৰ প্ৰয়োজন নাই। তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰু বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে আমি এটা হেল্প চেণ্টাৰ খুলিবলৈ বিচাৰিছোঁ, য'ত তেওঁলোকৰ নাম বাদ পৰি গ'লে তেওঁলোকৰ নাম কেনেধৰণে সোমোৱাব পৰা যায়, কেনেকৈ আবেদন কৰিব লাগিব, এটা আইনী সাহায্য দিয়াৰ প্ৰক্ৰিয়া আমি